নৃশংস শুনিলে আপোনাৰো গাৰ নোম হিয়ৰি উঠিব পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত পুনৰ সংঘটিত নৃশংস ঘটনা এইবাৰ ঘটনাৰ স্থান কামপুৰত পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰিলে জয়কান্ত দাসে স্বামী জয়কান্ত দাস নথকাৰ সময়তে ভাড়াঘৰৰ কোঠাত সোমাই আছিল পত্নী আৰু পত্নীৰ প্ৰেমিক সেই সময়ত হঠাৎ উপস্থিত হয় জয়কান্ত দাস পত্নী আৰু পত্নীৰ প্ৰেমিক তেজ শিক্ষক ভাস্কৰ নাথক একেটা কোঠাত দেখি খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী জয়কান্ত দাস আমি প্ৰায় 11:20 PM আমি পুলিচ কণ্ট্ৰল ৰুমত এটা আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি লগত মিনৱেল মানে এইটো সময়তে কি হ'ল যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ ছাৰেণ্ডাৰ কৰে তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে গতিকে তাৰপিছতে আমাৰ পুলিচ টীম ইয়াত উপস্থিত হয় আমিও আহি ইয়াত পাওঁ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায় তো ইয়াত আমি দুটা বডি পৰি থকা পাওঁ যিটো ৰেণ্টেড হাউচ আছে এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ ঘৰ মঙলদৈত আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ তেখেত যিজন একিউজড ছাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস তেখেতৰ ৱাইফ তেখেতৰ নাম গীতাৰাণী দাস এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছোঁ ইনভেষ্টিগেশ্যন চলি আছে মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই গতিকে এইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পোৱা যায় মানে জয়কান্ত দাসে ধৰিছে সেইটো আমাৰ তেখেতে যিটো আমাৰ আগত কৈছে সেইটোৰ ওপৰত ভিত্তি কৰি গম পোৱা হৈছে খঙৰ ভমকত পত্নী গীতাৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথক ৰডেৰে মৰিয়াই হত্যা কৰিলে জয়কান্ত দাসে পত্নী আৰু পত্নীৰ প্ৰেমিক হত্যা কৰি জয়কান্ত দাসে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কামপুৰ থানাত স্বামী জয়কান্ত দাস কৰ্মসূত্ৰে কামপুৰৰ বাহিৰত থাকে আৰু কামপুৰত ভাড়াঘৰত বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়াল একেটা ভাড়াঘৰৰ চৌহদতে বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়াল আৰু তেজ শিক্ষক ভাস্কৰ নাথ কিন্তু এতিয়া একেটা ভাড়াঘৰৰ চৌহদত থকাই যেন হৈ পৰিল কাল নিহত তেজ শিক্ষক ভাস্কৰ নাথৰ ঘৰ মংগলদৈত বুলি জানিব পৰা গৈছে নিহত গীতাৰাণী দাস আৰু ঘাতক স্বামীৰ প্ৰকৃত ঘৰ কামপুৰৰ দেৱ নাৰিকলিত নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইড